Good evening. Thank you for joining. নমস্কাৰ মই মেধাত্ৰিতা কটকী মই ভেটাপাৰাত থাকোঁ আৰু আজি মই বনাব গৈ আছোঁ আমুল পনীৰেৰে পনীৰ পৰাঠা ইভিনিং এতিয়া উইণ্টাৰ্ছ আহি আছে যিহেতু অলপ গৰম গৰম কিবা খাব মন যায় ইভিনিং চ' এইটো এজ এ ইভিনিং স্নেক্স খাব পাৰে ব্ৰেকফাষ্টত খাব পাৰে ইভেন লাঞ্চ কৰিব পাৰে চ' লেটছ মেক ইট পনীৰ পৰাঠা with Amul paneer and Amul butter. So ingredients kita koi diu. Okaman onion zapo, onion, dhania chopped, onion chopped, and ami jihetu মোৰ অসমৰ অলপ মই লাই শাক দিম লাই শাক মোৰ হোম গ্ৰোন মোৰ বেলকনিত মোৰ টাবত তাকো ফ্লেটত থাকোঁ মই তাতেই হৈছে মই খাই থাকোঁ আজি ভাবিছোঁ পনীৰ পৰাঠাত লাই শাক দি চাওঁ আৰু মই আগতেও ট্ৰাই কৰিছোঁ এণ্ড ইটছ ভেৰি য়ামি আৰু অলপ চিলি ফ্লেক্স দিম চিলি ফ্লেক্স অলপ দিম এণ্ড আটাটো মাৰি থৈছিলোঁ ইটছ হুইট ফ্লাৱাৰ আটা চ' মই আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট আইল চপ দ্য অনিয়নছ একদম ফাইনলি চপড কৰিব লাগিব অনিয়ন চপ কৰাৰ পিছত মই লাই শাকটো চপ কৰি লওঁ বেছি লোৱা নাই অকল 3টা পাত লৈছোঁ বহুত বেছি হ'লেও ভাল নালাগে so onion chopping হৈ গৈছে now turn for the লাই শাক মোৰ বহুত ফেভৰেট হয় লাই শাক উইণ্টাৰ্ছ মানে লাই পালেং বাৰু all the time পোৱা যায় but লাই শাকটো is my personal favorite লাই chopping is done now অলপ ধনিয়া লৈছোঁ যিহেতু ধনিয়া চপ কৰি দিম ধনিয়া স্মেলটো বিৰাট ভাল পাওঁ I'll chop the ধনিয়া চব থৈ দিছিলোঁ মই থোৱা হৈ আছে মই একচুৱেলি পনীৰ আৰু আটা নিমিলাওঁ মই ষ্টাফিং কৰি বনাম I think stuffing কৰিলে better খাব ভাল লাগে okay chopping part is done now এতিয়া মই আমুল পনীৰটো লওঁ আমুল পনীৰটো মই এতিয়া কাটি লওঁ আমাৰ ঘৰত আমুল পনীৰ মানে আমি সৰুৰ পৰা আমুলে খাইছোঁ এইটো মই আগৰ সদায় কওঁ আৰু पनीर लोले अमूल पनीर is very soft so now মই অকণমান কাটি পেলাই মই ওলাই লওঁ বাকী মই ইয়াতে থৈ দিম পনীৰটো ওলাই ল'লোঁ
rest it will be here. I add it for you. Paneer to loi loisu. Now paneer moi to yate mash kori lam. দেখা পাইছে paneer to mash kori lobole lagibo. And mash to বহুত ভালকে কৰিব লাগিব so that একো লাম্পস নাথাকে and গোটা গোটা যাতে হৈ নাথাকে গোটা হৈ থাকিলে কি হ'ব ইবি ভেৰি বেলুতেও অসুবিধা হ'ব খাওতেও ধৰক মুখত এটা গোটা হেৰি আহি যাব কাৰণ এইটো ভালকে মিলাই ল'ব লাগিব so let me almost মিলোৱা হৈ গৈছে it's a very easy dish মানে সব ingredients if you have basic ingredients না লাগে just মই লাই শাকটো additional add কৰিছো because I belong to Assam and because winters লাই শাক is easily available and it is available in my home itself so it মই use কৰিলো now more almost হৈ গৈছে একদম ভালকে finally I have shredded the paneer এতিয়া মই পিয়াজ দি দিম পিয়াজ কাটিছিলো now পিয়াজটো দি দিলো finely chopped পিয়াজ finely chopped dhania and finely chopped লাই শাক সব হৈ গ'ল to আমি সাইডত থৈ দিম so এটো হৈ গ'ল এতিয়া আমি অলপ চিলি ফ্লেক্স দি দিম চিলি ফ্লেক্স দি দিম অকমান আমি জালুকৰ গুৰি দিব পাৰো অলপ জিৰা গুৰি গোটা জিৰা মই দি আছো গোটা জিৰাটো দিলে কি হয় স্মেলটো ভাল হয় গোটা জিৰা দিব পাৰে আপুনি বিচাৰিলে হিং দিব পাৰে হিং actually it's good for digestion also আৰু taste and smell বহুত ভাল আহে so আপুনি হিং দিব পাৰে মই অলপ হিং দি দিলো আৰু বেছি হালধি নালাগে nothing is required নিমখটো লাগিব so মই নিমখ দি দিম done আকৌ এবাৰ মই মিক্স কৰিলো ভালকে অলপ জিৰা গুৰি দি দিওঁ জিৰা গুৰি জিৰা গুৰি and my red chili Kashmiri লাল মিৰ্চটো অকমান দি দিলো very little quantity আৰু আমি অকমান জিৰা গুৰি দি দিম that's all we require এইখিনিয়ে লাগে আমাৰ আৰু আমাৰ পনীৰৰ যিটো stuffing it's ready and it's looking really yummy মই লাই শাকৰ স্মেলটো পাই আছো
So this thing is done. এতিয়া আমি next phase ole ahim. Next phase is our paratha bela phase. আমি এতিয়া parathaটো stuff কৰি দেই এটো মোৰ আটা মাৰি থোৱা আছিল আমি আটাটো অকমান হেৰি লৈ ললো অকমান আটা লৈ লওঁ মই sorry for the mismanagement অকমান এইখিনি ইয়াৰ পৰা অলপ ওলাই পেলাই we take the atta. It's very easy and more busy time na lagi unkale hoi jabo konman atta to lole ki hoy lagi na jay aru easily you can roll it etia ami heri to ball kori pelai man loi paneer to fry it and it's a very good protein june healthy khabo bisare it's very healthy jodi apni eta protein or kiba khabo bisarise and this is the best breakfast I would say so let's আৰু অলপ আটা লৈ ললে কি হয় না ফাটে ফাটি গলে বস্তুটো লাগি যাব ফ্ৰাই যেতিয়া আপুনি ফ্ৰাই কৰিব শিকিব তেতিয়া ভাল নহব খাবলে so it is looking damn good আগতে আমি অকল আলু পৰাঠা বনিছিলো এতিয়া পৰাঠাৰ লিষ্ট বহুত ডাঙৰ হৈ গৈছে because সবে different পৰাঠাস বনাই ট্ৰাই কৰে আৰু খাইও ভাল লাগে I'm a paratha fan always. So now we will prepare paratha to hikim and ami amul butter use kori tate. Just pan it here. Yeah. So ami amul butter use kori. যোনে কম বাটাৰ খায় বা বাটাৰ ভাল নাপায় ঘি ইউজ কৰিব পাৰে আজি মই বাটাৰ ইউজ কৰি আছো বিকজ বাটাৰ ইজ মাই পাৰ্চনেল ফেভৰেট হেল্ল' লক্ষী প্লিজ জনাব আৰু আপোনালোকে বনাই ট্ৰাই কৰিব পাৰে আই হোপ আপোনালোকে ভাল পাব ৰেচিপিটো আৰু মোক জনাব খাই কেনেকুৱা লাগিল So butter to di dilu ma sim kori lolu heri to etia ami laheke paratha to ete pati dim
সো এইটো হৈ থাকক মই আৰু এটা বনাই লওঁ Okay. So এতিয়া আৰু অলপ পনীৰ লৈ লওঁ Now we will shift it. Fully was it. See. Just it should be etu apnar aromatic hoise মই নিজে ক'ব পাৰোঁ লাই শাকৰ smell, then the butter and the paneer বিৰাতে ভাল হৈছে প্লিজ ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা লাগিল হৈ গৈছে this is also done অলপমান হ'লে আৰু পনীৰ পৰাঠা will be ready মই দুটা পৰাঠা বনাম এইটো মই মানে plate serve কৰাৰ কাৰণে ready কৰি থৈ লৈছো দেখাই পাইছে সোনকালে হৈ গ'ল বনোৱা My paratha is ready. The first pratham paratha to ready hoi gol. Eta moi second paratha to banam and ami serve kori lom. আপুনি এটো সস দি খাব পাৰে পিয়াজ সস তিয়হ বহুত হেলদি সো আৰু আপুনি ৰাইতা বনাই ল'ব পাৰে মই আজি সসেৰে খাম already more butter asile tawat so moi butter or extra use nokoilu apnaloke lagile butter khabo pare
Thank you, thank you. Thank you, Lucky. Please try কৰিবা। Try কৰি মোক জনাবা কেনেকুৱা লাগিল। And লাইক হাক দিব নাপাহৰিবা। This is এইটো মোৰ এডিশ্যন হয় ইয়াতে পনীৰ পৰাঠা। So, more second to paratha is also ready. Khabo ahi jua, judi mo bonai asu. You can come along and we'll have together. So, more plate ready hoi goise. Sabo pare. My paneer paratha is ready, and which jitu moi paneer amul paneer and amul butter re banaisu. Please try koribo aru kobo kenekwa lagil. Thank you so much. Thank you. Dhanyabad. Thank you. Dhanyabad more cooking sabo karne aru video sabo karne. Aru videos karne please mok request koribo jodi kiba মানে চাব বিচাৰে মই বনোৱা প্লিজ জনাব। Okay, thank you. Bye bye.